হাই গাইজ মই ভাৰত লৈ আহিছোঁ আপোনালোকৰ বাবে এটা সুন্দৰ গভৰ্ণমেণ্ট জব আপডেট যিটো ডাইৰেক্টলি ওলাই আহিছে IBPS ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট 2020 ফালৰ পৰা ফ্ৰেণ্ডছ ইয়াত টোটেল 7000ৰো অধিক ভেকেন্সি ওলাইছে আৰু এই ভিডিঅ'টোত এই ভেকেন্সি কেইটাত এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব এজ লিমিট কি ৰখা হৈছে সিলেকশ্যন প্ৰসেছ কি থাকিব ইম্পৰ্টেণ্ট ডেট এক্সাম পেটাৰ্ণ আদি সকলোখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম বলক তেনে অকণো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে কথা পাতি লওঁ ইয়াৰ টোটেল নাম্বাৰ অফ ভেকেন্সিৰ বিষয়ে ইয়াত টোটেল ভেকেন্সি আছে 7855টা তাৰে অসমৰ কেণ্ডিডেটৰ কাৰণে আছে 191টা জেনেৰেল কেণ্ডিডেটৰ কাৰণে আছে 84টা SC কেণ্ডিডেটৰ কাৰণে আছে 17টা ST কেণ্ডিডেটৰ কাৰণে আছে 22টা OBC কেণ্ডিডেটৰ কাৰণে আছে 51টা আৰু EWS কেণ্ডিডেটৰ কাৰণে আছে 11টা অসমত টোটেল 191টা ভেকেন্সি আছে কথা পাতি লওঁ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে এলিজিবিলিটি ক্ৰাইটেৰিয়াত প্ৰথমতে কথা পাতো এজ লিমিটৰ বিষয়ে এজ লিমিট ইয়াত ৰখা হৈছে 20ৰ পৰা 28 বছৰ যিসকল ৰিজাৰ্ভ কেণ্ডিডেট আছে তেওঁলোকৰ প্ৰপাৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব SC ST কেণ্ডিডেট সকলক 5 বছৰৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব আৰু OBC কেণ্ডিডেট সকলক 3 বছৰৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব কথা পাতি লওঁ ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি যদি যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে এই ভেকেন্সি কেইটাত এপ্লাই কৰিব পাৰে আৰু আপোনাৰ লগতে থাকিব লাগিব কম্পিউটাৰৰ নলেজ থাকিব লাগিব কম্পিউটাৰৰ চাৰ্টিফিকেট থাকিব লাগিব তেতিয়া এই ভেকেন্সি কেইটাত এপ্লাই কৰিব পাৰিব কথা পাতি লওঁ ইয়াৰ এপ্লিকেশ্যন ফিছৰ বিষয়ে ইয়াত এপ্লিকেশ্যন ফিছ ৰখা হৈছে SC ST আৰু PWD কেণ্ডিডেট সকলৰ কাৰণে 175 টকা আৰু জেনেৰেল আৰু আদাৰ কেণ্ডিডেট সকলৰ কাৰণে ইয়াত ৰখা হৈছে 850 টকা এপ্লিকেশ্যন ফিছ কথা পাতি লওঁ ইয়াৰ ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে এই ভেকেন্সি কেইটাৰ কাৰণে অনলাইন ফৰ্ম ষ্টাৰ্ট হৈছে 7 অক্টোবৰ 2021ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 27 অক্টোবৰ 2021 আৰু ইয়াৰ যিটো প্ৰি এক্সাম ট্ৰেইনিং হ'ব সেইটো হ'ব নৱেম্বৰ 2021ত আৰু ইয়াৰ যিটো প্ৰিলিমিনাৰী এক্সাম আছে সেই এক্সামটো হ'ব ডিচেম্বৰত তাৰপিছত ইয়াৰ ৰিজাল্ট যোনটো দিব ৰিজাল্ট জানুৱাৰীত দিব তাৰপিছত মেইন এক্সামটো হ'ব জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত এই মেইন এক্সামটো হ'ব তাৰপিছত মেইন এক্সামৰ যিটো ৰিজাল্ট সেইটো দিব এপ্ৰিল 2021ত ফাইনেলি কথা পাতো ইয়াৰ সিলেকশ্যন প্ৰসেছৰ বিষয়ে ইয়াত মাত্ৰ দুটা ষ্টেজ থাকিব ফাৰ্ষ্ট ষ্টেজত আপোনালোকৰ এটা হ'ব প্ৰিলিমিনাৰী এক্সাম তাৰপিছত হ'ব আপোনালোকৰ মেইন এক্সাম প্ৰিলিমিনাৰী এক্সামত তিনিটা সেকশ্যনৰ পৰা কোৱেশ্যন আহিব সেকশ্যন কেইটা হৈছে ইংলিছ লেংগুৱেজৰ পৰা আহিব 30টা কোৱেশ্যন আৰু 30 নম্বৰ থাকিব কোৱান্টিটেটিভ এপ্টিটিউড আহিব 35 নম্বৰ আৰু 35টা কোৱেশ্যন থাকিব ৰিজনিঙৰ পৰা আহিব 35টা কোৱেশ্যন আৰু 35 মাৰ্কছ থাকিব টোটেল হ'ব 100 মাৰ্ক আৰু 100টা কোৱেশ্যন এইখিনি কৰিবৰ কাৰণে আপোনালোকে সময় পাব 1 ঘণ্টা প্ৰি এক্সাম হোৱাৰ পিছত তাৰপিছত আপোনালোকৰ হ'ব এটা মেইন এক্সাম যিটো মেইন এক্সামত 4টা সেকশ্যনৰ পৰা কোৱেশ্যন আহিব সেকশ্যন কেইটা হৈছে ইংলিছ লেংগুৱেজৰ পৰা আহিব 40টা কোৱেশ্যন আৰু 40 মাৰ্কছ থাকিব কোৱান্টিটেটিভ এপ্টিটিউডৰ পৰা আহিব 50টা কোৱেশ্যন আৰু 50 মাৰ্ক থাকিব ৰিজনিং আহিব 50টা কোৱেশ্যন আৰু 60 মাৰ্ক থাকিব তাত আৰু জেনেৰেল এৱাৰনেছৰ পৰা আহিব 50টা কোৱেশ্যন আৰু 50 মাৰ্ক থাকিব টোটেল 190 অৰ্থাৎ 190টা কোৱেশ্যন আহিব আৰু 200 মাৰ্কছ থাকিব এইখিনি কৰিবৰ কাৰণে আপোনালোকে সময় পাব 2 ঘণ্টা 40 মিনিট আৰু এই দুইটা এক্সামতে 0.25 কৈ নিগেটিভ মাৰ্ক থাকিব কথা পাতি লওঁ ফাইনেল সিলেকশ্যনৰ বিষয়ে আপোনালোকৰ যিটো সিলেকশ্যন হ'ব মানে কি বেচিছত হ'ব আপোনালোকৰ যিটো ফাইনেল সিলেকশ্যন হ'ব সেইটো আপোনালোকৰ যিটো মেইন এক্সাম হ'ব মেইন এক্সামটোৰ মাৰ্কৰ ওপৰতে ডিপেণ্ড কৰিব ফাইনেল সিলেকশ্যন আপোনালোকৰ যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব সেইটো জাষ্ট কোৱালিফাইং নেচাৰ সেইটো তাৰ পৰা কোনো ধৰণৰ মাৰ্ক ফাইনেল সিলেকশ্যন অৰ্থাৎ ফাইনেল কাট অফ যিটো ওলাব তাত ইনক্লুড নহয় কথা পাতি লওঁ ইয়াৰ প্ৰিভিউজ কাট অফৰ বিষয়ে প্ৰিভিউজ কাট অফ ইয়াত যিটো প্ৰিলিমিনাৰী এক্সাম আছিল অসমৰ কেণ্ডিডেট সকলৰ কাৰণে কৈ আছোঁ প্ৰিলিমিনাৰী এক্সামত ইয়াত প্ৰিভিউজ কাট অফ গৈছিলে 63 আৰু যিটো মেইন এক্সাম আছিল মেইন এক্সামত ইয়াৰ প্ৰিভিউজ কাট অফ গৈছিলে 38.63 তাৰপিছত কথা পাতি লওঁ ইয়াৰ চেলাৰীৰ বিষয়ে আপোনালোকে যদি এই পোষ্টকেইটাত সিলেকশ্যন পাই যায় তেতিয়াহ'লে আপোনালোকে চেলাৰী কিমান পাব যিটো বেছিক চেলাৰী মানে ইনিচিয়েল যিটো আপোনালোকৰ জইনিঙৰ পাছতে পাব সেইটো চেলাৰী প্ৰায় 30,000ৰ ওচৰে পাজৰে থাকিব ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ